নমস্কাৰ বন্ধুসকল, মনোজ আছাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আপোনালোকে মোৰ থাম্বনেইলত দেখিছেই, মিছ কল এটা দিয়ক আৰু অসমলৈ ঘূৰি অহাৰ সুবিধা লাভ কৰক সম্পূৰ্ণ বিনামূলীয়া। হয়, এই ভিডিঅ'টো মই সেইসকল ব্যক্তিৰ বাবে বনাইছোঁ যিসকলে অসমৰ পৰা বাহিৰলৈ গৈ অধ্যয়নত জড়িত হৈ আছে, নতুবা বিভিন্ন ঠাইত কৰ্মসংস্থাপিত হৈ আছে। তেওঁলোকে ঘৰলৈ অহাৰ চিন্তা কৰিছে আৰু তেওঁলোকৰ যি চিন্তা, সেই চিন্তাক দূৰ কৰি অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে। এটা নাম্বাৰ আপোনালোকক দিছোঁ, আপোনালোকে চব মোৰ এই স্ক্ৰীণত ওলাই আছে। সেই নাম্বাৰটোত আপোনালোকে এটা মিছ কল দিয়ক আৰু মিছ কল দিয়াৰ লগে লগে এটা লিংক পাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যি তথ্য, এই তথ্য আপোনালোকে দাখিল কৰিব। দাখিল কৰাৰ লগে লগে কিছুদিনৰ পিছত আপোনালোকক অসমলৈ ঘূৰি অনাৰ বা অসমলৈ ঘূৰাই অনাৰ আপোনালোকক অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আপোনালোকে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকক সুস্থিৰে আপোনালোকক অসমলৈ ঘূৰাই অনাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে 1 মিটাৰ দূৰত্ব বজাই ৰাখক। কাৰণ সামাজিক সচেতনতা আমি যদি বজাই ৰাখোঁ বা 1 মিটাৰ দূৰত্ব আমি ব্যৱধানত থাকোঁ, তেতিয়াহ'লে আমাক কৰোণাই কোনো পধ্যেই আমাক পৰাভূত কৰিব নোৱাৰে। আৰু এনেদৰেই আমি এই যি মহামাৰী সদৃশ যি বেমাৰ, সেই বেমাৰক আমি ৰোধ কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অলপো যদি ভিডিঅ'টো চাই আপোনালোকৰ লাভান্বিত হৈছে যেন অনুভৱ কৰে, তেন্তে আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে এই মেছেজটো অৰ্থাৎ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আনকো জনাওক যে কেনেকৈ আমি অসমলৈ ঘূৰি যাব পাৰোঁ আৰু আমাৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু লগতে অলপো যদি লাভান্বিত হৈছে যদি বুলি ভাবে, তেন্তে মোৰ চেনেলটো লাইক কৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি মোক নিশ্চয় জনাব। ধন্যবাদ। জয় অসম।